মই অত্যন্ত উৎকণ্ঠাৰে সৈতে ক'ব খোজো যে আমাৰ অসমৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহত মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী আদি পৰীক্ষাৰ ৰিজাল্ট যি ধৰণে অত্যন্ত উৎকৃষ্ট হ'ব লাগিছিল সেই পৰ্যায়লৈকে আজি আমিও গতি কৰিব পৰা নাই। বিটিআৰৰ চিৰাং জিলাৰ শৈক্ষিক পৰিৱেশ আৰু বিদ্যালয়সমূহৰ প্ৰদৰ্শনক লৈ মই অত্যন্ত চিন্তিত আৰু উৎকণ্ঠিত। আমি দেখা পাওঁ যে চিৰাং জিলাত যিকোনো জাতি জনগোষ্ঠীৰ নাম নোলোৱাকৈ মই জিলাখনৰ সামগ্ৰিকভাৱে শিক্ষাৰ বৰ্তমান যি পৰিৱেশ তাত মই অত্যন্ত উৎকণ্ঠিত হৈ আছোঁ। কাৰণ মই দেখা পাইছোঁ যে ৰাজ্যখনৰ ভিতৰতে নিম্নমানৰ শিক্ষাৰ ফলাফল প্ৰদৰ্শন কৰাৰ ভিতৰত আজি চিৰাং জিলাৰ স্থান তলৰ ফালৰ পৰা লিপিবদ্ধ হৈছে। মই ভাবোঁ যে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰৰ প্ৰত্যেকখন বিদ্যালয়ৰ সি অসমীয়া মাধ্যম হওক, বড়ো মাধ্যম হওক, বঙালী মাধ্যম হওক, প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰদৰ্শনক, প্ৰত্যেকটো মেট্ৰিক পৰীক্ষাৰ প্ৰদৰ্শনক, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ প্ৰদৰ্শনক অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু য'ত য'ত শিক্ষাৰ মানদণ্ড হ্ৰাস হৈছে তাতে কাৰেক্টিভ ষ্টেপ লোৱাৰ প্ৰয়োজনীয়তা আছে। আজি বড়ো সাহিত্য সভাই যিমানেই ছুপাৰষ্ট্ৰাকচাৰ নিৰ্মাণ নকৰক কিয়, যদি ইনফ্ৰাষ্ট্ৰাকচাৰ নাথাকে, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যদি শিক্ষাৰ মানদণ্ডৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে, বড়ো সমাজৰ পৰা আমি যদি ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, IPS অফিচাৰ নিৰ্মাণ কৰিব নোৱাৰোঁ, তেনেহ'লে আমাৰ সমাজখন আগবঢ়াই লৈ যোৱাত আমি যথেষ্টখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম।